নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। মই আছোঁ আপোনালোকৰ সৈতে অমৃত গগৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জব এডুকেশ্যন আছাম। বন্ধুসকল, আজি আমি আলোচনা কৰিম BSF ৰিক্ৰুইটমেণ্টৰ বিষয়ে, যিটো বৰ্তমান অনলাইন আবেদনৰ প্ৰক্ৰিয়া চলি আছে। বন্ধুসকল, আপোনালোকে যদি ডিফেন্সৰ চাকৰি বা ডিফেন্সৰ কোনো জব কৰিম বুলি ভাবিছে, তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, আপুনি যদি মোৰ এই চেনেলটিত নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া মোৰ নতুন জব ইনফৰমেশ্যন আৰু জব এডুকেশ্যনৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপুনিয়ে পায়। তো বন্ধুসকল, অকণো সময় পলম নকৰি আজিৰ ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। BSF ৰিক্ৰুইটমেণ্ট 2022 110 SIN কনষ্টেবল ভেকেঞ্চি অনলাইন এপ্লাই। আপোনালোকে এই 110টা SI আৰু কনষ্টেবল ভেকেঞ্চিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF লাষ্ট ডেট 12 জুলাই 2022। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে 110টা SI আৰু কনষ্টেবলৰ ভেকেঞ্চি পদ মুকলি কৰিছে। ইয়াৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। BSF ৰিক্ৰুইটমেণ্ট 2022। বন্ধুসকল, ইয়াৰ বাবে দুটা কেটেগৰীত ভাগ কৰি দিছে, গ্ৰুপ বি আৰু গ্ৰুপ চি। ফাৰ্ষ্ট কেটেগৰীটো হৈছে চাব ইন্সপেক্টৰ গ্ৰুপ বি। ইয়াত সৰ্বমুঠ পোষ্টৰ সংখ্যা হৈছে 22টা। কেটেগৰী ৱাইজ ভেকেঞ্চি SI ভেহিকুল মেকানিক 12টা পোষ্ট, SI অটো ইলেক্ট্ৰিচিয়ান 4টা পোষ্ট, SI ষ্ট'ৰ কিপাৰ 6টা পোষ্ট। বন্ধুসকল, এই পোষ্টটোৰ বাবে আপোনালোকৰ এজ লিমিট হ'ব 30 ইয়াৰ্ছ, মানে আপোনালোকে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'লে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াত OBCৰ বাবে 3 বছৰ, ST আৰু SCৰ বাবে 5 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ এজ ৰিলেক্সন দিয়া আছে। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। মিনিমাম আপোনালোকে 3 বছৰ অটোমোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 2 নম্বৰ কেটেগৰীটো হৈছে গ্ৰুপ চি, কনষ্টেবল গ্ৰুপ চি। ইয়াত আপোনালোকৰ সৰ্বমুঠ 88টা পোষ্ট থাকিব। কেটেগৰী ৱাইজত দিয়া আছে মেল ফিমেল গোটেই সকলোৰে ভালদৰে লিখি দিয়া আছে, ক'ত মেইলৰ ক'ত কেইটা পোষ্ট আছে আৰু ফিমেলৰ ক'ত কেইটা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চিটো মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, আপোনালোকে তাত গৈ ভালদৰে পঢ়ি ল'ব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট হৈছে 18ৰ পৰা 25 বছৰ ভিতৰত। গ্ৰুপ বিৰ দৰে OBCৰ বাবে 3 বছৰ আৰু ST SCৰ বাবে 5 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ এজ ৰিলেক্সন থাকিব। আপোনালোকে ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ আৰু লগতে ITI কৰা হ'ব লাগিব। মিনিমাম 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপোনালোকে এই অনলাইনৰ আবেদন দাখিল কৰিবৰ বাবে এটা ফিজ পে' কৰিব লাগিব, যিটো গ্ৰুপ বিৰ বাবে হ'ব 200 টকা আৰু গ্ৰুপ চিৰ বাবে 100 টকা। SC ST BSF এক্স ছাৰ্ভিচমেনৰ বাবে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে, সিহঁতৰ নীল হ'ব। ইয়াৰ বাবে আপোনালোকে 13 জুন 2022ৰ পৰা 12 জুলাই 2022 তাৰিখলৈকে অনলাইন আবেদন দাখিল কৰিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টিত আপোনালোকক জনাবলগীয়া এইখিনিয়ে আছিল। যদি আপোনালোকে ইয়াৰ বাবে ইলিজিবল হয়, তেনেহ'লে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে ডেছক্ৰিপশ্যনত আপোনালোকক অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়া থাকিব। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চালেই হ'ব, অফিচিয়েল ৱেবছাইট বুলি লিখা থাকিব, তাতে গৈ আপোনালোকে লিংকটো ক্লিক কৰি অনলাইন আবেদনটো কৰি ল'ব পাৰিব। চ'
সো বন্ধুসকল ভিডিওটো যদি ভাল পালে তেনেহ'লে ভিডিওটো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।